9 নম্বৰ কুৱেশ্যনটো 9 নম্বৰ কুৱেশ্যনটো আমাক দিছে স্তম্ভ মিলোৱা। ঠিক আছে, স্তম্ভ মিলোৱা। ঠিক আছে, স্তম্ভবিলাক কি কি দিছে? স্তম্ভ 1 2 দিছে, 1 কি দিছে? P Q R S। ঠিক আছে, P Q R S এগুলো স্তম্ভ দিছে। স্তম্ভ 2। ঠিক আছে, এটা দিছে 32 1/5 1/5। ঠিক আছে, এটা দিছে 81 1/4। ঠিক আছে, আর এটা দিছে 625 1/4। আর এটা দিছে 505096 ঠিক আছে, দিছে 51 2 3। ঠিক আছে, আমি এনসারটো কৰিম। এতিয়া আমি আগৰকেইটা অংক কৰি আহিছিলো যেনেকে তেনেকে কৰিব লাগিব। এতিয়া আমি এতিয়া 32 আমি কেনেকে লিখিব পাৰোঁ? 2 × 2 × 2 × 2 × 1 4 4 4 8 16 2 32 32 পালো না আমি। এতিয়া আমি 32 কেনেকে লিখিব? 32 কি কেনে কৰিছো হা 32 সরি 32 আমি কেনেকে লিখিব পাৰোঁ? 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 যদি লিখিব পাৰোঁ আমাৰ 4 টু দি পাৱাৰ 1/5 হৈছিলে। আমি ব্ৰেকেট উঠাইছো 2 × 2 2 টু দি পাৱাৰ 5 × 1/5 5 গ'ল গৈ এনসাৰ আহিলে কিমান আমাৰ? এনসাৰ আহিলে আমাৰ 2। ঠিক আছে, 2 টু দি পাৱাৰ 1 মানে কি 2। ঠিক আছে, বুঝি পাইছা? এতিয়া ফার্স্ট আমি পাই গলো आंसर কি 2। ঠিক আছে, ফার্স্ট পাই গলো आंसर 2। সেকেন্ড আমাক কি দিছে? 81 1/4 81 1/4 81 আমি কেনেকে মেইনটেইন? আমি 2 এটো নহব, 2 এটো নাযাব, 3 এ কৰি চাম। 3 এ 3 2 3 গুণ 9 3 গুণ 9 সরি 3 3 গুণ 9 3 9 গুণ 27 3 27 কিমান হ'ব আমাৰ 81। ঠিক আছে, এতিয়া আমি 81 কেনেকে কৰিব? e টু দি পাৱাৰ 4 ইয়াত আছে তোমাৰ পৰা 1/4 আছে না 1/4। এতিয়া আমি কি কৰিলো? ব্ৰেকেট উঠাই দিলো 4 × 2 টু দি পাৱাৰ 1/4 4 কাট গ'ল। আমাৰ কি আহিলে आंसर 3 টু দি পাৱাৰ 1 = 3। ঠিক আছে, আমি ইয়াত आंसर কিমান আছে? 3 পালো। ঠিক আছে, এতিয়া PQ সরি কি বলতে তো এতিয়া আমি R2 পাবো। ঠিক আছে, R2 কি আছে? 625 625 টু দি পাৱাৰ 1/4 625 আমি কেনেকে লিখিব পাৰোঁ? 2 এ কৰিলে নহ'ব, 3 এ কৰিলে নহ'ব, আমি 4 এ কৰিলে অবভিয়াছলি নহ'ব, 5 এ কৰিব লাগিব। 5 এ কৰিবলৈ হ'লে 5 এ এবাৰ কৰি চালো 5 5 বাৰ কৰি চালো 25 হ'ল। 5 25 5 কৰিলো 5 25 গ'লে 125 125 ইনটু 5 যদি পূৰণ কৰি দিওঁ 125 125 ইনটু 5 5 25 5 2 কৰিলে 2 5 10 2 5 2 10 10 2 12 2 1 কৰিলে
Bangun public so 625. 625 itu nama. Dia ambil kena 625 itu satu lipat 4. Satu lipat 4. Amar ini berapa? 625 to lipat 1 by 4. Itu dia ambil itu satu lipat 4 whole lipat 1 by 4 ini dulu. Dia amar kia itu. Kita utai dulu ambil dia. 5 to the power 4 into 1 by 4 pura-pura tadi dulu 5 by itu answer answer equal 5 ঠিক আছে বুঝি পাইছা তোমালোকে দিছে আৰু এইটো দিছে 4 নম্বৰটো দিছে 4 নম্বৰটো দিছে কিমান 5096509996 ঠিক আছে ইয়াতে তোমালোকে এতিয়া ইয়াকে কিবা জিৰ' আছে আমি এইটো কৰিব ভাঙিলেও তোমালোকৰ একো লাভ নাই ইয়াকে আমি এতিয়া কেনেকৈ কৰিব লাগিব তোমালোকে সদায় এটা কথা মনত ৰাখিবা যদি সূচকৰ নিয়ম অনুসৰি সূচক মানে এইটো সূচকৰ নিয়ম অনুসৰি যদি যিকোনো অশূন্য সংখ্যাৰ বা যদি অশূন্য এইটো যদি আমাৰ অশূন্য সংখ্যা হয় এইটো শূন্য নহয় সৰি যদি আমাৰ এইটো অশূন্য নহয় মানে কি জিৰ' যদি নহয় আমাৰ সংখ্যাৰ ঘাত মানে টুলিপাৰ যিটো আছে টুলিপাৰটো যদি জিৰ' হয় তাৰ মান সদায় কি হয় আমাৰ 1 হ'ব সদায় ইয়াৰ যদি ইয়াত যদি আমাৰ জিৰ' নাথাকে ইয়াত যদি ওপৰত যদি জিৰ' থাকে তেন্তে যি সংখ্যা নহ'লেও আমাৰ ইয়াৰে মান হ'ব সদায় 1 ঠিক আছে এতিয়া এইটোকে লিখি দিব লাগিব আমি সূচকৰ নিয়ম অনুসৰি যিকোনো অশূন্য সংখ্যাৰ ঘাত যিকোনো অশূন্য সংখ্যাৰ ঘাত বা পাৱাৰ এইটো পাৱাৰ বুলি কয় হা পাৱাৰ যদি শূন্য হয় তেন্তে তাৰ মান সদায় মান ঠিক আছে তাৰ মান সদায় 1 হয় তেন্তে 096 to the power 0 equal to 1 পালো না এটা আমি ক্লাস করব কি বলো 1 পালো তোমাকে এটা মিলাছো 5 3 5 আর কি সরি 2 3 5 1 2 3 5 আমার কোনটো আছে আমার আমার 3 নম্বর অপশনটো আছে এটা আমার অ্যানসারটা হয়ে যাব কি হয়ে যাব એટલે આમાં answer quoi là-bas on va aller option 3 option 3 2 3 5 1 ঠিক আছে এতিয়া আমি 5 নম্বর কোশ্চেনটো কৰিম সিম্পল হয় তোমালোকে বুঝে পাবা কি কমেন্টত কোৱা মই আকৌ ৰিপিট কৰি দিম তোমালোকক ঠিক আছে Pass number question to দিছে উদ্ধ কমত বুঝাই দিছে না মান বিলাক কি দিছে আমাৰ √2 তাৰপিছত √3
আৰু কি দিছে 4 দিছে, ঠিক আছে। আমি প্ৰথম মানকেইটা সৰল কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। প্ৰথমটো কি দিছে আমাৰ 3√2 দিছে ন, 3√2 আমি এই ৰুটটো উঠাই দিলে কি হৈ যাব, এই তিনিটো এইফালে আহি ডিভাইডেড বাই যাব, তেতিয়াহ'লে আমাৰ কি হ'ব 2 ডিভাইডেড বাই 1/3 আহি যাব না। সেকেন্ডটো কি দিছে √3 দিছে আমাৰ, √3 দিলে কি হ'ব, ৰুটটো উঠাই দিলে আমাৰ হাফ আহি যাব, ৰুটৰ মানে হাফ হয়, হাফটো ৰুটটো উঠাই দিলে আমাৰ ৰুটটো আহি গ'ল, ঠিক আছে। তাৰপিছত আমাৰ 3 নম্বৰটো দিছে কি 4 √4 যদি আমি উঠাই দিওঁ কি হৈ যাব, ইয়াক আমি কেনেকে লিখিব পাৰো, 2 মিনছ কি হয় 4 হয়, এতিয়া 4 আহি গ'ল, 2 স্কোৱাৰ লিখিব পাৰো নে আমি, 2 স্কোৱাৰ লিখিলো, এতিয়া আমাৰ কি হ'ল, কি আহি যাব ৰুট অভাৰটো উঠাই দিম, 4 ইফালে ডিভাইডেড বাই যাব, 2 ডিভাইডেড বাই 2/4, 2/4 কিমান আহি গ'ল 1 2 আহি গ'ল, ইকুৱেল টু 1/2 1/2 মানে কি হৈ গ'ল, ৰুটটো চেম হয়। এতিয়া আমি কি কৰিম, আমি ইয়াৰে মন কৰিবা, আমি ইয়াৰ আৰু ইয়াৰ কমন ল'ব পৰা হৈ গ'লো, আমি এতিয়া কমন ল'লে আমি কি পাম, ইয়াৰ এলচিয়াম পাম আমি 2 3 2 2 এলচিয়াম কিমান হ'ব আমাৰ, কোৱাচোন তোমালোকে, 6 হ'ব, ঠিক আছে। এতেকে আমি কিমান ভগ্নাংশ কেইটা আমি ইয়াতে লিখি লওঁ, কিমান পালো 2 1/3, ঠিক আছে, 3 1/2 আৰু ইয়াতে কিমান পালো আমি 2/2, ঠিক আছে, পালো। এতিয়া আমি ইয়াৰে ভগ্নাংশ কেইটা সৰল পাম, এতিয়া আমি ভগ্নাংশ কেইটাৰ সৰল ল'ম, ঠিক আছে, সৰল ল'ম। আমাৰ সৰল 2 3 2 আৰু 2 সৰল কিমান আহিব, 6 আহিব, আমাৰ সৰল 6 আহিব। আমি এতিয়া সেকেন্ডত কি কৰিম, প্ৰতিটোৰে ঘাত 6 কৰিবলৈ চেষ্টা কৰিম, মানে আমি ইয়াৰ ঘাতটো এতিয়া 6 কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। এই ঘাতটো এতিয়া আমি প্ৰতিটো ঘাতৰ মান সৰল কৰিবলৈ কৰিম, ঠিক আছে। প্ৰথম মানটো কি আছিলে আমাৰ, কি পাইছিলো আমি, ঠিক আছে 3√2 আছিলে, 3√2 আমি কি পাইছিলো 2 1/3, ঠিক আছে।
1/3 পাইছিলোঁ 1/3 আমি ইয়াকে যদি আমি ছয় কৰিবলগীয়া হয় কি কৰিব লাগিব 2 into 2 আৰু 1 into 2 3 into 2 আমি কিমান পালোঁ 2/6 পালোঁ আমি ঠিক আছে 2/6 পাই তাৰপিছত আমি ইয়াকে কি কৰিব লাগিব তাকে আমি এতিয়া কিমান কৰিব পাৰোঁ নে কি কৰিব পাৰোঁ মই ভাবোঁ এতিয়া আমি এনেকৈ লিখিব পাৰোঁ নে ৰুট দ্বিতীয় ভ্যালু আমি কি হৈ যাব all to the power 1/6 দিব পাৰোঁ নে তেতিয়া আমাৰ কিমান হ'বগৈ এইটো দুজন 4 হৈ যাব এইফালে এইটো গুচি আহিলে এইফালে ৰুটটো আহি যাব আমি ইয়াক কি লিখিব পাৰোঁ 6 এইফালে গুচি আহিলে এইফালে ৰুট আহি গ'ল ৰুট হেৰি হা চিম্পুল হয় বুজি নাপালে ক'বা এতিয়া আমাৰ ছেকেণ্ডটো কি আছিলে ৰুট 3 আমি কি পাইছিলোঁ ৰুট 3টো 3 1/2 1/2 ইয়াকে আমি আকৌ একেই চেঞ্জ কৰিবলৈ চেষ্টা কৰিম এফালে কি আছিলে 1 আছে এইফালে আছিলে তলত আছে 3 ইয়াক 2 গুণ কৰিব লাগিব ইয়াক 2 গুণ কৰিব লাগিব আমি কি পাম তেতিয়া 3 এইফালে 2 to the power 6 এইফালে 2 আছে চৰি 2 আছিলে এইফালে 2 আছিলে আমি ইয়াত 3 পূৰণ কৰিলোঁ ইয়াত আমি 3 পূৰণ কৰিলোঁ আমি আহি গ'ল 2 to the power 2/6 আহি গ'ল 2/6 আমি এতিয়া ইয়াকে কেনেকৈ লিখিব পাৰোঁ আগৰটো লগত মিলাই চাওঁচোন ভালকৈ আমি ইয়াকে 3 √3 whole to the power 1/6 লিখিব পাৰোঁ নে মানে আমাৰ কিমান আহি যাব কিমান আহি যাব এইফালে 6টো গুচি আহিলে এইফালে তেতিয়া ৰুটটা বহি যাব ৰুটটো বহি গ'লে আমি 3 into 3 কেনেকৈ দিব 3 into 3 into 3 3 into 3 মানে কিমান হৈ যাব তোমালোকৰ 6 to 6 27 আহি যাব নে ঠিক আছে একদম চিম্পল হয় একেবাৰে আমি এইটো কৰিম 4 আছিলে 4 কৰিলোঁ আমি 4 কি পাইছিলোঁ আমি তোমালোকৰ 2 1/2 পাইছিলোঁ ঠিক আছে ইয়াকে আমি চেঞ্জ কৰিব লাগিব এতিয়া 6 কৰিব লাগিব 6 কৰিবলৈ হ'লে কি কৰিব লাগিব 1 into 3 2 into 3 equal to কিমান হৈ যাব 2 to the power কিমান আহিব এই 3 to the power 6 আহি গ'ল ঠিক আছে তলৰ ইয়ালৈ গুচি আহিলে তলৰ 3টো ইয়ালৈ গুচি আহিলে কিমান হ'ব ইয়াতে আমাৰ থাকিলে কিমান 2 to the power 3 4 to the power 1/6 equal to আমাৰ কিমান আহি যাব আমাৰ 6টো যদি গুচি আহে ৰুট ভাগ হৈ যাব 2 দিনা 2 into 2 into 2 মানে কিমান পালোঁ আমি ইমান 6 8 পালোঁ 2 গুণ 4 গুণ 8 8 পালোঁ ঠিক আছে এইকেইটা থাকিবলৈ দিয়া বাকীকেইটা নহয় এইটো আমাৰ মনত খুজিবা
এইটো আমি ফাৰ্ষ্ট হলো এইটো সেকেন্ডটো কাৰণে এইটো থাৰ্ড প্ৰদান কৰিলো ঠিক আছে এতিয়া আমি এটা চেম ৰুট পালো নে এতিয়া এতিয়া আমি 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 সমান সমান ভাগ ভাগ 6 পালো পালো নে পালো এতিয়া আমি অকল যদি এক নাম্বার চাবলো ধৰক ভাগ যদি বাদ দিও বা আমি তোমালোকৰ ৰোল ভাষাটো যদি বাদ দিও আমাৰ কি আহিব তাতকৈ সৰুটো কি হ'ব সৰু আহিব তাতকৈ সৰুটো সৰু আহিব সৰু আহিব তাতকৈ সৰু সৰু তাতকৈ অলপ ডাঙৰ হ'ব কি আহিব 8 পাইছো 3 নম্বৰটো পাইছো 8 পাইছিলো 8 আহিলে তাৰপিছত কি হ'ল আমি 27 পাইছিলো আমাৰ 27 হ'ব এতিয়া আমি এটা যদি ঘাত লগাই দিও এতিয়া এতিয়া আমি ঘাত লগাই লগাই পাওঁ যে ঘাত লগাই পাওঁ যে পালো আমি তোমালোকৰ six আহি গ'ল 4 আহি গ'ল এইফালে তোমালোকৰ আহিব 3 এইফালে 2 8 আহি গ'ল এইফালে ইখন আহি গ'ল 3 over 27 আহি গ'ল আমাৰ এতিয়া অৰিজিনেল মান কি আছে এতিয়া আমি সঠিক মান ব্যৱহাৰ কৰি পাওঁ যে আমি এইটো কিহৰ মান পাইছিলো 6 ৰুট অভাৰ 4 মান পাইছিলো 3 ৰুট 2 মান পাইছিলো আমি এইটো কিহৰ পাইছিলো 6 ৰুট 8 কিহৰ পাইছিলো 4 আমি ইয়াৰ পাইছিলো 4 পাইছিলো আৰু আমি 627 কিহৰ পাইছিলো আমি ৰুট 3 পাইছিলো আমি অৰিজিনেল মানকিটা বহাগে নাপাই দিলো আমি এইটো এতেকে এনকুৱাৰী ইজ কিমান হ'ব 3 ৰুট 2 4 ৰুট 4 3 ঠিক আছে এইটো আমাৰ এনসার ঠিক আছে নেক্সট ক্লাস হ'ব